হবে দে হ্যাঁ সৰু সুৰা কৰি হ'লেও ডাঙৰ কৰি হ'লেও কৰোঁ আৰু এইবাৰতো কোভিড-19ৰ কাৰণে আমি ইমান ডাঙৰ কৰিব পৰা নাই। এইটো হৈছে আমাৰ জন্ম উৎসৱ 86 প্ৰতিমা পাণ্ডে বৰুৱাদেৱে তেখেতৰ জন্ম উৎসৱ আমি প্ৰতি বছৰে পালন কৰোঁ। যিহেতু তেখেত আমাৰ ৰাজবংশী যিটো কলা কৃষ্টি মানে সংগীত গীত এইটো গুৰি ধৰোঁতা তেখেতেই মেইন। তেখেতৰ পৰাই আমাৰ এতিয়ালৈকে চিৰস্মৰণীয় হৈ আছে তেখেতৰ গীতবিলাক। সেইকাৰণে আমি তেখেতক জাতীয় সংগীতকাৰী হিচাপে বুলি ভাবোঁ আৰু সন্মানীয় মানি সেইকাৰণে সেই উপলক্ষে আমি তেখেতৰ যিটো জন্ম মহোৎসৱ হয় আমি প্ৰতিভাৱে পালন কৰি আহিছোঁ।